সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই আজি মোৰ চেনেললৈ আকৌ নতুন এটা ৰেচিপি লৈ আহিছো আৰু হেতু হৈছে এবিধ চাটনি আৰু কেদি বনাইছো চাওকচোন। ইয়াত লৈছো মই সয়াবিন আৰু বিলাহী এটা কাটি লৈছো আৰু লগত লৈছো শুকান মাছৰ গুৰি মানে যেটো হুকটি বুলি কয় আৰু ইয়াত মই কেৰাহীত তেল দি লৈছো প্ৰয়োজন অনুসৰি আৰু ইয়াত মই কেটিমান পাঁচফোৰণ ফুটাই লৈছো সৰিয়হ জিৰা এবিলাক আৰু লগত দিছো মিহিকৈ কাটি লোৱা পিয়াজ মই এটা দিছো আৰু লগত দিছো নহৰু মই খুন্দি লোৱা বেছি মিহি কৰা নাই আৰু এইখিনি এনেকৈ অলপ ৰঙা হোৱালৈ ভাজিম। অলপ বেছিকৈ দিছো কাৰণ চাটনিত অলপ নহৰু হলে ভাল লাগে, গতিকে এইখিনি এতিয়া ৰঙা হৈ গৈছে। মই নহৰু কমেও 11-15 ফুট দিছো আৰু লগত এতিয়া দিছো জলকীয়া দুটা, পকা জলকীয়া দুটা আৰু এইখিনিও লৰাই লৈছো এনেকৈ আৰু ইয়াত লগত দিছো মছলা হৈছে ধনিয়া গুৰি আৰু জিৰা গুৰি অলপ আধা চামুচ আৰু লগত দিছো হালধি আধা চামুচ আৰু এইখিনিও মিক্স কৰি লৈছো। এটো খাবলৈ বহুত সোৱাদ হয় চাটনিটো। কোনোবাই যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এতিয়া দিছো কাটি থৈ দিয়া বিলাহীখিনি। মই বিলাহীখিনি মানে বিলাহী এটাই দিছো দেই, মিডিয়াম সাইজৰ আৰু এইখিনি দেখিছে বিলাহী গলি গৈছে আৰু লগত এতিয়া দিছো হুকটিটো মানে মাছৰ যেটো আমি হুকটি বুলি কওঁ, মাছৰ যেটো খুন্দি সুঙাত হুমুৱাই ৰাখে যে হেতু। এইখিনি আকৌ অলপ হিজিবৰ কাৰণে মিক্স কৰি ললো এনেকৈ। এয়া হিজি আহিছে আৰু লগত এতিয়া দিছো সয়াবিন মই এমুঠি লৈছো, বেছি নহয় এমুঠি মানে কি দেখিছে আৰু আপোনালোকে। আৰু এইখিনিও সোৱাদ অনুসৰি নিমখ দিছো আৰু এইখিনি অলপ হিজিব দিম। এই চাটনিটো মই আগত কতো খোৱা নাই, প্ৰথম বনাই চাইছো কেনেকুৱা হৈছে। চালু খাই কিন্তু খুবেই ভাল লাগিল। কোনোবাই যদি বনাইছে মই নাজানো, যদি বিচাৰে বনাই এবাৰ খাবচোন, খুব সোৱাদ লাগে খাবলৈ। চাটনি নকৰিও এনেকৈও খাব পাৰে, কিন্তু চাটনি কৰিও খাই বহুত টেষ্টি লাগে। এইখিনি হিজিছেগৈ, এতিয়া মই নমাই ৰাখিম। এয়া নমাই ৰাখি মই ঠাণ্ডা হোৱাৰ পিছত মিক্সিত পিচি ললো আৰু পিছাৰ পিছত এইখিনি দেখিছে লগত মই পিছলৈ ভোট জলকীয়া আধা দি দিলো, দেখিছিলে নহয়। আৰু এইখিনি খুব জ্বলা বহুত টেষ্টি চাটনি হয়। শুকান মাছ দিলেও পাৰিব আৰু যদি নাথাকে এনেও খাব পাৰিব জলকীয়া বা মছলা অলপ বেছিকৈ দি। কেনে পালে ভিডিওটো জনাব। মোৰ চেনেলত যদি কোনোবা নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো টিপি দিব ভিডিওসমূহ সোনকালে পাবৰ বাবে। আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ।